ষ্টুডেণ্ট নমস্কাৰ সকলোকে পুনৰ নতুন এটি ভিডিঅ' লৈ আহিছোঁ আজি তোমালোকৰ মাজলৈ আমি যেহেতু সমাজ বিজ্ঞানৰ নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন পাঠটিৰ আজি শেষৰ কেইটা পাঠভিত্তিক প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে ইয়াৰ পিছত আমি এদিন ৰিভিজন এটা ক্লাছ ষ্টাৰ্ট কৰিম ৰিভিজন মানে এদিনৰ ভিতৰতে গোটেইখিনি এবাৰ ৰিভিজন দিম গোটেই পাঠটোৰ প্ৰশ্নোত্তৰখিনিৰ ওপৰত তাৰপিছত আমি এইটো পাঠৰ অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি পিনে আগবাঢ়িম তো এতিয়া আমি কালি লাষ্টৰ এটা প্ৰশ্ন তোমালোকলৈ এৰিছিলোঁ তোমালোকে পঢ়িলানে নাই মই নাজানো কিন্তু এইটো কি প্ৰশ্ন আছিলে মনত আছেনে সকলোৰে গতিকে তাৰ এনচাৰটো মই তোমালোকক আজি দি আছোঁ পাৰ্বত্য বা উপত্যকাৰ হিমবাহবোৰ প্ৰধানকৈ ইউৰোপৰ আল্পছ আমেৰিকাৰ ৰকি আৰু এছিয়াৰ হিমালয় অঞ্চলত দেখা পোৱা যায় গতিকে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় MCQৰ কাৰণেও আৰু 1 নম্বৰীয়া কুৱেশ্যন যে আমাৰ আহে তাৰ কাৰণে বা 2 মাৰ্কৰ কাৰণেও যদি কুৱেশ্যন দিব বিচাৰে দিব পাৰে এইটোৰ ওপৰত গতিকে এইটো মনত ৰাখিবা আমাৰ পাৰ্বত্য বা উপত্যকা হিমবাহবোৰ ক'ত দেখা পোৱা যায় বুলি কুৱেশ্যনটো আহিব পাৰে তো তাৰ পিছত আমি কি দেখা পাম আমি কালি হিমবাহৰ বিষয়ে পঢ়িছিলোঁ হিমবাহৰ পিছত এইটো কি প্ৰশ্ন আহিব যে 31 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ গ্ৰাব কাক বোলে হিমবাহে বৰফৰ উপৰিও আৰু কিছুমান বস্তু কঢ়িয়াই আনে নামনি অঞ্চললৈ আৰু এই পদাৰ্থবিলাকক সামগ্ৰিকভাৱে গ্ৰাব বুলি কোৱা হয় বৰফটো কঢ়িয়াই আনে তাৰ বাহিৰেও আৰু যি শিল বালি ধূলি বা যিয়ে নহওক আৰু যি অৱক্ষেপবোৰ কঢ়িয়াই আনে তাকে আমাৰ গ্ৰাব বুলি কোৱা হয় আৰু হিমবাহে এইটো অৱক্ষেপণ প্ৰক্ৰিয়াৰ দ্বাৰাহে গ্ৰাবৰ সৃষ্টি কৰে অৱক্ষেপ মানে জানাই মল মূত্ৰ গছ-গছনি মানে যিবিলাক আমি পেলনীয়া বস্তু এতিয়া পাত যে পৰি থাকে বা ডাল ভাঙি চিঙি যে পৰি থাকে এইবিলাক হ'ল আমাৰ অৱক্ষেপণ প্ৰক্ৰিয়াৰ দ্বাৰা গ্ৰাবৰ সৃষ্টি হয় মনত থাকিবনে একেবাৰে সহজতে দিয়া হৈ আছে হিমবাহে বৰফৰ উপৰিও অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে আৰু এই কঢ়িয়াই অনা পদাৰ্থবিলাককে সামগ্ৰিকভাৱে গ্ৰাব বোলে গ্ৰাব কেই প্ৰকাৰ আৰু কি প্ৰধানকৈ 4 প্ৰকাৰৰ হয় গ্ৰাববিলাক গ্ৰাবসমূহ আৰু ইয়াৰ প্ৰকাৰসমূহ হ'ল পাৰ্শ্ব গ্ৰাব ভূমি গ্ৰাব মধ্য গ্ৰাব আৰু প্ৰান্ত গ্ৰাব পাৰ্শ্ব গ্ৰাবৰ ডেফিনিশ্যনটো আমি দি দিছোঁ ইয়াত হিমবাহৰ দাঁতিয়েদি যিবিলাক গ্ৰাব আহে সেইবিলাক পাৰ্শ্ব মানে কি ছাইড পাৰ্শ্ব মানে আমি কাষ বুলি যোনটো কওঁ কাষেদি যিবিলাক মানে গ্ৰাব আহে লৈ আহে হিমবাহে কঢ়িয়াই লৈ আনে তাকে পাৰ্শ্ব গ্ৰাব বোলে আৰু তলেদি যিবিলাক আনে এইবিলাক ভূমি মানে তল আমি তল বুলি ক'লে কি বুজো বিশেষকৈ আমি ভূমিয়ে বুজো নহয় জানো তো এইটোক ভূমি গ্ৰাব বোলে আৰু দুটা পাৰ্শ্ব গ্ৰাব মানে ছাইডৰ গ্ৰাব দুটা আহি যদি মিলি যায় কোনোবা এডোখৰ ঠাইত তাত যোনটো গ্ৰাবৰ সৃষ্টি হয় তাক মধ্য গ্ৰাব বোলা হয় আৰু প্ৰান্ত গ্ৰাব কোনবিলাক কয় ধৰা হিমবাহৰ একেবাৰে শেষত মানে তলত অংশত যিবিলাক মানে অৱক্ষেপ বা যিবিলাক বস্তু কঢ়িয়াই আনে বৰফৰ লগত অৱক্ষেপে হয় আচলতে ক'ব গ'লে ধূলি বালি গছ-গছনি কাৰোবাৰ মল মূত্ৰ জীৱ জন্তুৰ মৃতদেহ এইবিলাক যিবিলাক কঢ়িয়াই আনে সেইবিলাক লগ লাগি যিটো গ্ৰাবৰ সৃষ্টি হয় তাক প্ৰান্ত গ্ৰাব বোলে মানে একে শেষ প্ৰান্ত মানে কি প্ৰান্ত বিন্দু বুলি ক'লে আমি কি বুজো শেষ বিন্দু মানে শেষত যোনবিলাক গ্ৰাবৰ সৃষ্টি কৰে সেইটো প্ৰান্ত গ্ৰাব বুলি কোৱা হয় উপকূল কাক বোলে সাগৰ মহাসাগৰৰ পাৰ সাগৰ মহাসাগৰ এনেকুৱা থাকে হয়নে নহয় ইয়াৰ এই পাৰ অঞ্চলটোক উপকূল বুলি কোৱা হয় ধৰা আমাৰ যে দেখিছানে আমাৰ দক্ষিণ ভাৰতৰ ইয়াত আমাৰ কি আছিলে দক্ষিণ ভাৰতখন এনেকুৱা আৰু মই এটা আঁকিছোঁহে দেই এইখিনি এনেকুৱা জোঙা নহয় বাৰু অলপ এনেকুৱা হয় দক্ষিণ ভাৰতৰ এইখিনিত আমাৰ কি আছে ভাৰত মহাসাগৰ আছে হয়নে নহয় এইখিনিত যে আমাৰ মেৰিনা বিচ বা ভাৰত মহাসাগৰ উপকূল অঞ্চল আমাৰ তামিলনাডু কেৰেলা চেন্নাই ইয়াত বহুত ধৰণৰ আমি গ'লে গম পোৱা যায় ন তাৰ বাতাবৰণ কেনেকুৱা হয় বহুত চেঞ্জ হয় আমাৰ অসমতকৈ তাৰ বাতাবৰণ বহুত ধৰণৰ সলনি হৈ পৰে তাত যোৱাৰ লগে লগে
তাত বতাহটো ঠাণ্ডা বতাহ পাবা তুমি কিহৰ কাৰণে উপকূলীয় অঞ্চলৰ কথাহে কৈছোঁ দেই শ্ৰীলংকা মানে আমি উপকূলখিনিৰ কথাহে ক'ব বিচাৰিছোঁ দেই এই উপকূল মানে পাৰ অংশ ভাৰতৰ পাৰত যিকেইখন আমাৰ ৰাজ্য অৱস্থিত তোমালোকে জানা আমাৰ ইয়াত কি আছে চেন্নাই তামিলনাডু বেংগলোৰ এইখিনি অঞ্চলত আমাৰ কি হয় ভাৰত মহাসাগৰৰ সান্নিধ্যত থাকে এই পাৰ অঞ্চলটোকে আমি কি বুলি কওঁ উপকূল বুলি কওঁ সাগৰৰ উপকূল ইয়াত যদি সাগৰ মহাসাগৰ আছে ইয়াৰ এইখিনি অঞ্চলক আমি উপকূল বুলি ক'ম পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান 0.5 নিযুত কিলোমিটাৰ 0.5 নিযুত কিলোমিটাৰ সমুদ্ৰ কৰা বুলিলে কি বুজা সাগৰৰ উপকূল ভাগ গ্ৰেনাইট বেচেল্ট আদিৰ দৰে কঠিন শিলৰ দ্বাৰা গঠিত হোৱাৰ ফলত সাগৰৰ ঢৌৱে ইয়াত ক্ৰিয়া কৰি গৰাৰ সৃষ্টি কৰে এনে থিয় গৰাক সমুদ্ৰ গৰা বুলি কোৱা হয় মানে এই আমি যে দেখিছোঁ এই পাৰ অংশখিনি ন এইখিনি পাৰ অংশখিনিক আমি কি বুলি জানিলোঁ সমুদ্ৰৰ পাৰৰ অংশখিনিক মানে আমাৰ ৰাজ্যবিলাক যে আছে ইয়াত মানে কি হয় তোমাৰ ইয়াৰ ছাইডৰ অংশখিনি যে বালি কিছুমান থাকে ন বালিতে আবৃত হয় মাটি থাকে এইবিলাক কি হয় ইয়াত বহুত ধৰণৰ কঠিন শিল গ্ৰেনাইট বেচেল্ট আদি কঠিন শিলৰ দ্বাৰা গঠিত হয় গঠিত হোৱাৰ ফলত যেতিয়া মহাসাগৰৰ ঢৌ আহে ঢৌৱে সেই শিলবিলাকৰ ওপৰত বহুত হাজাৰ বছৰ ধৰি ক্ৰিয়া কৰি এটা মানে থিয় গৰাৰ সৃষ্টি কৰে এটা অৱয়ব গৰা হ'ল এটা অৱয়ৱৰ সৃষ্টি কৰে শিলতে এটা অৱয়ৱৰ সৃষ্টি কৰে আৰু এনে অৱয়ৱকে তোমাৰ সমুদ্ৰ গৰা বুলি কোৱা হয় যিহেতু এই গৰাসমূহ সমুদ্ৰৰ পানী দ্বাৰা সৃষ্টি হয় সমুদ্ৰৰ পানীয়ে ক্ৰিয়া কৰাৰ ফলত সৃষ্টি হয় গতিকে ইয়াক সমুদ্ৰ গৰা বোলা হয় উদাহৰণ কি হয় ফ্ৰান্সৰ ইট্ৰেটাত সমুদ্ৰ গৰা ঠিক আছে বুজি পাইছানে ইয়াৰ পিছত হ'ব বালিয়াতত কাক বোলে উপকূলৰ তট অংশত তট মানে কি জানানে তোমালোকৰ দাঁতি বা পাৰ অংশত উপকূল মানে কি হ'ল উপকূল মানে হ'ল পাৰ সমুদ্ৰৰ পাৰ হয়নে নহয় কিন্তু উপকূলৰ যিখিনি অংশ থাকে ছাইডৰ অংশ কাষ অংশখিনিত ইয়াত বহুত ধৰণৰ গেট জমা কৰে সাগৰৰ পানীয়ে অৱক্ষেপণ প্ৰক্ৰিয়াৰ দ্বাৰা কিছুমান গেটৰ জমা কৰে বিশেষকৈ বালি আৰু এই বালিবোৰ জমা হয় এটা ঢালযুক্ত অৱয়ৱৰ সৃষ্টি কৰে এই অৱয়ৱকে বালিয়াতট বোলে বালিয়া বুলি কওঁতে গম পাবা যে বালি জমা হৈ হোৱা তটটোৱে হ'ল বালিয়াতট চুনামি কাক বোলে এই আমাৰতো এতিয়া ভূমিকম্প হ'লে আমি গমেই পাওঁ যে ঘৰটো লৰি যায় হয়নে যিহেতু সমুদ্ৰতলিতো ভূমিকম্প হয় এই সমুদ্ৰতলিত হোৱা ভূমিকম্পৰ ফলস্বৰূপে ইয়াত কিছুমান বহুত ডাঙৰ ঢৌৰ সৃষ্টি হয় আৰু এই ঢৌবিলাক বহুত শক্তিশালী হৈ উঠে এনেই যে নৰ্মেল ঢৌবিলাক আহে ন তাৰ ইমান শক্তি নাথাকে ঢৌ আহিলে মানুহ উঠুৱাই নিব এইটো স্বাভাৱিক হয় কিন্তু ধ্বংস ইমান নকৰে যেতিয়া সমুদ্ৰতলিত তোমাৰ চুনামিৰ সৃষ্টি হয় মানে ভূমিকম্প হয় তেতিয়া এই ভূমিকম্পৰ ফলত কি হয় আমাৰ যি দুখন আভ্যন্তৰীণ ফলক আছে এই ফলকবিলাক ঘঁহনি খায় হয়নে নহয় ঘঁহনি খালেই ভূমিকম্পৰ সৃষ্টি হয় যেতিয়া ইমান ডাঙৰ ফলক দুখন ঘঁহনি খাব কেনেকুৱা জোকাৰণি হ'ব খালি সমুদ্ৰৰ তলত তোমালোকে ভাবি চোৱাচোন এবাৰ এই জোকাৰণিৰ ফলত পানীবোৰৰ উচ্চতা অত্যাধিকভাৱে ওপৰলৈ উঠি আহে এটা কাম কৰিব পাৰা তোমালোকে এটা গ্লাছত পানী ল'বা পানী লৈ তাত এটা কাম কৰিবাচোন লৰাই থাকিবা গ্লাছটো আৰু অলপ সময় পিছত তাত কেইটামান শিল পেলাই দিবাচোন পানী কেনেকুৱা উচ্চতাত উঠি আহি পিনে আকৌ পৰি যায় হয়নে আমি দেখা পাওঁ আৰু সাধাৰণতে এটা উদাহৰণহে দিছোঁ এইটো যদি সমুদ্ৰৰ তলত তেনেকুৱা শিল মাটি বালি কিমান আছে সেইবিলাক যদি সেনেকৈ লৰি যায় তো পানীবিলাক কিমান ওপৰলৈ উঠি আহিব আৰু সমুদ্ৰততো অলপমান পানী নাথাকে ন বহুত বেছি পানী থাকে আমাৰ অঞ্চলবিলাকতে ভূমিকম্প হ'লে ঘৰ চৰ ভাঙি পৰি যায় হয়নে নহয় তো তাৰ ভিতৰৰ অংশত কি হৈ আছে আমিতো চকুৰে দেখা নাপাওঁ
গতিকে ইমান ডাঙৰ ভূমিকম্প হোৱাৰ ফলত ইয়াৰ পানীবিলাক বহুত শক্তিশালী হৈ উঠে, পানীৰ যিবিলাক ঢৌ বহুত শক্তিশালী হৈ উঠে আৰু ধ্বংসকাৰী ৰূপ লয়। আৰু এই ধ্বংসাত্মক ঢৌবোৰকে চুনামি বোলা হয়। আৰু এই চুনামিবোৰ যেতিয়া এবাৰ হয় তেন্তে বহুত অঞ্চল একেবাৰে ধ্বংস কৰি পেলায়। আমাৰ বিশেষকৈ সাগৰ মহাসাগৰীয় উপকূলীয় অঞ্চলবিলাকত এইবিলাক ঢৌৰ প্ৰবলতা বেছি দেখিবলৈ পোৱা যায়। গতিকে ইয়াতে আমাৰ আজিৰ অতি চমু প্ৰশ্নোত্তৰবিলাক যিবিলাক আমাৰ আগন্তুক পৰীক্ষাত আহিবলগীয়া হয় সমাজ বিজ্ঞানৰ, সেইখিনি আমি ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ। আৰু তাৰ পিছত তোমালোকক আমি এদিন ৰিভিজন ক্লাছ ষ্টাৰ্ট কৰিম। সেইটো হ'ল কাইলৈ আমি গোটেইখিনি ৰিভিজন দিম এবাৰ গোটেই চেপ্টাৰটোৰ, তাৰপিছত অনুশীলনী প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। আশা কৰিম তোমালোকে ধুনীয়াকৈ নোটছখিনি বনাবা আৰু পাঠটো এবাৰ ভালদৰে পঢ়ি চাবা। পাঠটো পঢ়িলে আৰু প্ৰশ্ন উত্তৰখিনি লগে লগে পঢ়ি গ'লে তোমালোকৰ সোনকালে মনত ৰখাত সুবিধা হ'ব। কিবা নোৱাৰিলে মোক এবাৰ কমেণ্ট কৰি জনাই দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবা। ঠিক আছে, বাই বাই, ভালকৈ থাকা আৰু ভালদৰে পঢ়া শুনা কৰা।